নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা অতি ভাল খবৰ লৈ আহিছোঁ। ফাইনেলি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে। আসাম ট্ৰিবিউন যিখন বাতৰি কাকত সেইখন আৰু লগতে অন্যান্য বাতৰি কাকততো এই বিজ্ঞাপন প্ৰকাশ পাইছে। চ' এই খবৰটো দিবলৈকে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপোনালোকে ইয়াৰ সবিশেষ জানিবলৈ হ'লে যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট www.madhyamik.assam.gov.in ভিজিট কৰি আপোনালোকে গোটেই ডিটেইলছটো জানিব পাৰিব। চ' বৰ্তমান খবৰটো পাই আপোনালোকক মই ইনফৰমেশ্যনটো দিবৰ কাৰণেই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে এতিয়াও যিসকলে এই ইনফৰমেশ্যনটো পোৱা নাই সকলোলৈকে শ্বেয়াৰ কৰক, তেতিয়া সকলোৱে জানিব পাৰিব এই সম্পৰ্কে। চ' আপোনালোকক পৰৱৰ্তী সময়ত এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক কেনেকুৱা ধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব বা আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব এই সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক পৰৱৰ্তী সময়ত জনাম। বৰ্তমান এই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰাৰ কাৰণে আপোনালোকলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। চ' আৰু এটা লগতে কথা, যিহেতু বহুতো LP UP পাছ কেণ্ডিডেটেও তেওঁলোকৰ এডভাৰটাইজমেণ্টৰ কাৰণে আশাৰে বাট চাই আছে, তেওঁলোকৰ কাৰণেও ভাল খবৰ আহিব। হয়তো ইয়াৰ পিছতে আৰু বৰ বেছি দিন নাই, অলপ দিন পিছতে হয়তো তেওঁলোকৰ কাৰণেও এডভাৰটাইজমেণ্ট আহিব, তেওঁলোকেও নিৰাশ হোৱাৰ কোনো কাৰণ নাই। চ' সদ্যহতে এই ভিডিঅ'টো সেই গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ কাৰণেহে। চ' আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে সকলোৱে পায়। ভিডিঅ'টো ইমানেই আছিলে।